এই গৰুকেইটা কৈ কাম এখন কৰাব নোৱাৰিলো আৰু লোকৰ ল'ৰাই এই মাক বাপেকে যিকে কয় তাকে শুনে সেইটোকে কৰে আমাৰ এইকেইটা সনাহীকেইটা এটাইতো দিনটো একদম বিচনাখনত দিনটো বিচনাখনত একদম বাগৰি বাগৰি পুচপুচাই থাকিব আৰু এটা সন্ধিয়া সময় মাত্ৰ ঠেং মুজিকাই ওলালে আৰু আহোঁতে মই মূৰত একদম গোবৰ লগাই আহিব একেবাৰে সনাহীকেইটা। হেল্ল' অঁ ৰখিবা দেই এই বুঢ়াই বকি আছে ৰখিবা অকণমান। এই কুকুৰ হাত গাড়ীখন খুলি নিদিয়ক গ'লে অ' ভাইটি দুৱাৰখন খুলি দেগে। এই খুলি দিছোঁ। পেনে দেখোন এতিয়া ঘৰৰ পৰা খেদা খাই নি বেগ চেগ লৈ আহিলি যে? এই নাই দে মই কোম্পানী এটাত সোমালোঁ এই তাকে বস্তু অলপ বিকিবলৈকে আনিছিলোঁ। যা তাতে আছে বুঢ়া। বৰ্তা কি খবৰ ভালনে আপোনাৰ? কুলিৰ মাত আৰু কোম্পানী মানুহৰ মাত কোনো পাৰ্থক্য নাই। এইটো পেনেয়া দেখোন এই মাতে চাতে গোটেইটো ষ্টাইলিছে হ'ব দিয়া আৰু দেই বহ মোৰ ভালেই বাৰু বৰ্তা মই আপোনাৰ ওচৰলৈ বিশেষ দৰকাৰ এটাতহে আহিছিলোঁ। বাৰু কোৱাচোন। বৰ্তা মই কোম্পানী এটাত সোমালোঁ তাতে আপোনাৰ প্ৰডাক্ট কেইটামান লৈ আহিছিলোঁ বিক্ৰী কৰিবৰ কাৰণে। বহুত ভাল প্ৰডাক্ট হয় বহুত ভাল প্ৰডাক্ট। কোম্পানীৰ চাকৰি আৰু চিঙাৰ বাকলি দুটা একেই। দেখিছা কুকুৰ দেখিছা লগৰ এটাই কোম্পানী পুদাক গুচি ঘূৰিছে তই কি কৰিছে ঘৰত বাৰু হেৰি নহয় এই পুদাকবোৰ আমাৰ ঘৰলৈকে আহিছে নেকি? নিজৰ বুলি আপোনালৈকে আনিছিলোঁ আৰু দিয়কচোন। নাই ল'ব নোৱাৰিমে চাগে মানে তোৰ ঘটা মানুহ এটাহে খোৱা মানুহ চাৰিটা আৰু তাতে 3 মাহ ধৰি জমাহে হোৱা নাই নোৱাৰিম চাগে ল'ব। এই ছোৱালীজনীৰ ফটোখন চাওকচোন। এই ছোৱালীজনীৰ ফটোখন দেখিছে? এই 12 বছৰ হৈছে 12 বছৰ বয়সতে চুগাৰ নহয় আপোনাৰ গোটেই ভাৰত ঘূৰালে গোটেই অসম ঘূৰালে কিন্তু ডক্তৰ নাই মানে দেখাব লাগে চবকে দেখালে প্ৰায় মানুহ ডক্তৰকে দেখালে কিন্তু চুগাৰ নৰ্মেল নহ'ল। তাৰপিছতে মোলৈ ফোন কৰিলে বাপেকে বোলে তোমাৰ কিবা চুগাৰ কমোৱা নৰ্মেল কৰা দৰৱ আছে বোলো দৰৱ বুলি নাই মোৰ প্ৰডাক্ট কিছুমান বিকোঁ আৰু তাৰপিছতে আহি পেলাই মোৰ ওচৰৰ পৰা এই কফি পেকেটখিনি লৈ গৈছিলে। তাৰপিছতে একদম পূৰা টোটেলি চুগাৰ কৈছোঁ নহয় আৰু একদম নৰ্মেল আহি গ'ল। এতিয়া মিঠাও খাই থাকে তাই। এই বোলো দামটোনো কিমান দিয়া? এনেই আপোনাৰ পেকেটটোৰ দাম 3000 টকা। এনেই আপোনাৰ লোকচান কিন্তু নহয় দেই মই কৈ দিছোঁ লোকচান নহয় আপোনাৰ 3000 টকা আপোনাৰ 30টা পেকেট আহিব গম পায় কফি 30টা পেকেট আহিব আপোনাৰ একো লোকচান নহয়। ইমান দাম হ'লে কেনেকৈ হ'ব ইমান গৰমখনত কেঁচা ধুনীয়া সাৰ হৈ আছে তই মোক এই দাম গাল কৰি পেলাই মোক মাৰিব খুজিছ এই বুলি কয় তই এই 2 পেকেট ফিয়টাত ধৰি যায় ঘৰ বুলি আৰু নাই বৰ্তা আপোনাৰ 3000 টকা দি গোটেই প্ৰডাক্টটো কিনিব লাগিব আপুনি আৰু আপোনাৰ 3জন মানুহক জইন কৰাব লাগিব তেতিয়াহে হ'ব। এই বোলো এই বেমাৰী দেহাটোনো ক'তনো বিজনেছখন কৰিব পাৰিবি এই বাদ দে থৈ বেলেগতে তই এই গাঁৱটো মাৰগে যা আপুনি যদি 3জন ব্যক্তিক জইন কৰাই নহয় আপুনি 3000 টকা দিছিলে যে সেই 3000টো সম্পূৰ্ণ ঘূৰাই পাব আৰু লগতে আপুনি বাহিৰলৈ ক'ৰবাত ফুৰিবলৈ যাব পাব আৰু মই অহা সপ্তাহত মই ডুবাই যাম ডুবাই ট্ৰিপ এটা আছে মই ডুবাই যাবলৈ পাইছোঁ মই অফাৰ এটা পাইছোঁ তেনেকৈ পাব অফাৰ চফাৰবিলাক এই মোৰ লগত যোনটোৱে কৰিছিলে আগত এটা সোমাইছিলে মোৰ লগতে সি এতিয়া মালয়েছিয়া গ'ল মালয়েছিয়া আহিবই হ'ল আৰু আচ্ছা বঢ়িয়া আছে দেখোন। এই বোলো হেৰি নহয় তই যাকে তাকে বেম্বদি ফুৰা পইচাবোৰ কি কৰনো মোৰ ওচৰতে আহি পেলাই পলিচি এটা খুলিব পাৰ দেখোন। বৰ্তা আছিলে মোৰ ওচৰত দেখোন। নাই তই মোৰ ওচৰত খুলিছিলি নেকি কিবা? মোৰ ওচৰত খোলা নাছিলি নহয় মোৰ ওচৰত খুলি ল ভাল পলিচি এটা আহিছে তই মৰিলেতো ঘৰৰ মা বাপেৰে পইচা পাব গম পাইছ খুলি ল দে ভোটাৰ কাৰ্ডখন দে। বৰ্তা আজি দেৰি হৈছে আপোনাৰ বেলেগ দিন আহিম দিয়ক বেলেগ দিন কথা পাতিম দিয়ক দেই বৰ্তা। ক'ত জানো তুমি গৰমখনত বহা ক'ত জানো বহা অকণমান। নাই বৰ্তা নাই নোৱাৰিম আজি বহুত জোৰ হাগা লাগিছে বৰ্তা মোৰ পেটটো চিকুট মাৰি লৈছে বৰ্তা প্লিজ মোৰ হাগা লাগিছে আজি মই যাওঁগৈ প্লিজ বৰ্তা। আমাৰ ইয়াতো তোমাৰ এই কি বুলি কয় ইংলিছ স্কুল আছে নহয় ইয়াতে হাগা। বৰ্তা মই যাওঁ। ক'ত যা বহা অকণ বহা ক'ত পলাইছা ইয়াতে খুলি থৈ যোৱা মোক পুলিচতে খুলি থৈ যোৱা ইয়াতে ক'ত পলাইছা পলালে চালা পালি মোক কামোৰ দিবলৈ
ছাবস্ক্ৰাইবটো কৰি দিয়ক নহ'লে এই প্ৰিমিয়ামটা খুলি দিয়ক মোৰ ওচৰত ফ্ৰেণ্ডছ আপোনালোকৰ এটা বিনামূলীয়া ছাবস্ক্ৰাইবাৰে মোৰ চেনেলটো আগবঢ়াই নিয়াৰ লগতে মোক নতুন নতুন ভিডিঅ'সমূহ বনাই নিবৰ বাবে উৎসাহিত কৰিব তো দেৰি নকৰি দবাই দিয়ক ছাবস্ক্ৰাইব